আপুনি জীয়াই থাকিবলৈ জীৱনটোক এবাৰহে পাব। যদিহে সেই সময়ছোৱাতে সুন্দৰভাৱে জীৱনটোক উপভোগ কৰে, সেইটোৱেই যথেষ্ট। সেইটো কাম কৰক যিটো নেকি শুদ্ধ, এইটো নকৰিব যিটো নেকি সহজ আৰু সাধাৰণ। কাৰোবাক ভাল পোৱাটো কোনো বেয়া কথা নহয়, কিন্তু কাৰোবাৰ হৃদয়ত ঠাই বনাই আঁতৰি যোৱাটোহে বেয়া কথা। যেতিয়াই ভালপোৱা মানুহজনে আপোনাৰ ওপৰত খং কৰিবলৈ এৰি দিয়ে, তেতিয়াই বুজি ল'ব যে আপুনি তেওঁৰ হৃদয়ত ঠাই হেৰুৱাই দিছে। দুখ পোৱাটো ভাগ্য বেয়া নহয় আৰু সুখ পোৱাটো সৌভাগ্য নহয়। ওপৰত থকাজনে দেখি কিনেও জুখি চায়, পৰীক্ষা লৈও চায়। সেইকাৰণে যেনেকৈ আছে তেনেকৈয়ে সুখী হওক আৰু ভগৱানক ধন্যবাদ দিয়ক। যদি ভগৱানে আপোনাৰ প্ৰাৰ্থনা শুনি আছে, তেতিয়াহ'লে নিশ্চয় আপোনাক বিশ্বাস বঢ়াই আছে। যদি ভগৱানে আপোনাৰ প্ৰাৰ্থনা শুনাত দেৰি কৰিছে, তেতিয়াহ'লে নিশ্চয় আপোনাৰ ধৈৰ্য বঢ়াই আছে। আৰু যদিহে আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়া নাই, তেতিয়াহ'লে তেওঁ নিশ্চয় পৰীক্ষা লৈছে। সেইকাৰণে যেনেকুৱা অৱস্থাত আছে তেনেকৈ প্ৰাৰ্থনা কৰি থাকক। কিছুমান মানুহে মিছাকৈ বহুত বেছি ভাবি থাকে। যিমানেই বেছি ভাবিব, সিমানেই কষ্ট পাব। নিজকে শক্তিশালী কৰি লওক। মানুহবোৰক নিজৰ ভালবোৰ কৈ সিহঁতৰ লগত থাকিবলৈ ভিক্ষা নুখুজিব। এবাৰ আপোনাৰ কিছুমান বেয়াবোৰ কৈ চাওক আৰু চাব কোনে কোনে আপোনাৰ লগত থাকে। কাকো পাবলৈ ইমান হেঁপাহ নকৰিব। নিজকে ইমান যোগ্য কৰি তোলক যে আপোনাক পাবলৈহে মানুহে হেঁপাহ কৰে। এজন ব্যক্তি হৈ নহয়, এজন ব্যক্তিত্ব হৈ জীয়াই থাকক। কাৰণ ব্যক্তি এদিন নহয় এদিন মৰি যাব, কিন্তু ব্যক্তিত্ব কেতিয়াও মৰি নাযায়। কাকো বিচাৰি নাযাব, মানুহ হেৰাই নাযায়, সলনি হৈ যায়। কোনোবাই সুস্বাস্থ্য বৃদ্ধজনক সুধিলে, এই বয়সত আপোনাৰ স্বাস্থ্যৱান হোৱাৰ ৰহস্য কি? তেতিয়া বৃদ্ধজনে ক'লে, মই কেতিয়াও খং আৰু হতাশা মনত ৰখা নাই। আৰু মই কেতিয়াও মোতকৈ আগবঢ়াজনৰ ওপৰত হিংসা কৰা নাই আৰু কাৰো লোকচানত সুখীও হোৱা নাই। জীৱনত এনেকুৱা মানুহ বহুত কম পাব আপুনি, যোনে নেকি আপোনাৰ দুখ বুজি পায়। বাকী সকলোবোৰতো ওপৰত দেখুওৱাজনহে থাকে। যদি আপোনাৰ জীৱনতো তেনেকুৱা ব্যক্তি আছে, সিহঁতক চম্ভালি ৰাখিব। মানুহে ভুল কৰাৰ আগত সোঁফাল, বাওঁফাল, আগফাল আৰু পাছফাল সকলোবোৰ চাই লয়। কিন্তু নিজৰ ভিতৰত আৰু ওপৰত কেতিয়াও নাচায়। মানুহৰ লগত সুখী হৈ লগ কৰক, সুখী হৈ কথা পাতক। মানুহক ভাল কৰিব যোৱাৰ আগত এবাৰ নিজৰ ভিতৰতো এবাৰ চাই লওক। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই আছিল। পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবৰ কাৰণে নাপাহৰিব। ধন্যবাদ।